প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ দিশত আৰু আমি 10 মে 2022 ভিতৰত নতুন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বিচাৰিছোঁ এতেকে নতুন শিক্ষক নিযুক্তি হোৱাৰ পাছত অন্য ধৰণে যিসকলে বিশেষভাৱে অনিষ্পৃকলে বদলীকৰণৰ আবেদনসমূহ গ্ৰহণ কৰিম বা চৰকাৰেও নিজাববীয়াকৈ বদলীকৰণৰ ৰেচনেলাইজেশ্যনৰ কাৰণে য'ত কম শিক্ষক আছে তালে বেছি শিক্ষক থকা ঠাইৰ পৰা শিক্ষক অহা কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা যিসকল মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে আবেদনকাৰী তেওঁলোকৰ আবেদনসমূহ আমাৰ পৰ্টেলে গ্ৰহণ কৰিব অহাকালি ৰাতিপুৱা 9 বজাৰ পৰা এতিয়া আমি মিউচুৱেল বুলি কওঁতে আমি এইটোৱে বুজাওঁ যে পাৰস্পৰিক অৰ্থাৎ দুজন শিক্ষকে তেওঁলোকৰ স্থান পৰিৱৰ্তন কৰিব এইটো কৰিবলৈ যাওঁতে তেওঁলোকৰ নিজস্ব কেটেগৰীৰ মাজতহে বদলিবিলাক হ'ব অৰ্থাৎ এছএছৰ যিসকল শিক্ষক আছে এছএছৰ শিক্ষকৰ মিউচুৱেলটো এছএছৰ শিক্ষকৰ লগতে হ'ব কন্টেক্সুৱেল টিচাৰৰ বদলিটো অন্য এজন কন্টেক্সুৱেল টিচাৰৰ লগত হ'ব এতিয়া আমাৰ বহু প্ৰাৰ্থী আছে তেওঁলোকে দুইজনে ইতিমধ্যে জনাজনি হৈ গৈছে যে তেওঁলোকে তেওঁলোকৰ স্থান পৰিৱৰ্তন কৰিব কিন্তু এনে বহু প্ৰাৰ্থী আছে যিসকলে মিউচুৱেল ট্ৰান্সফাৰ কৰিব বিচাৰে কিন্তু তেওঁ ধুবুৰীৰ পৰা হয়তো নগাঁৱলৈ আহিব বিচাৰে কিন্তু নগাঁৱত কাৰ লগত স্থান পৰিৱৰ্তন কৰিব এইটো তেওঁলোকে নাজানে আমাৰ অনলাইন পৰ্টেলটোত এইটো ব্যৱস্থাও থাকিব যে তেওঁ নাজানে কিন্তু তেওঁ পতাকা এখন উৰুৱাই পৰ্টেলটোত যে মই নগাঁৱলৈ যাব বিচাৰিছোঁ নগাঁও মই ধুবুৰীত আছোঁ মই নগাঁৱলৈ যাব বিচাৰিছোঁ নগাঁৱৰ কোনোবা আছে নেকি ধুবুৰীলৈ আহিব বিচৰা এইটো তেওঁ পৰ্টেলটোতে জাননী দিব পাৰিব আৰু নগাঁৱৰ পৰা যদি কোনোবাই ধুবুৰীলৈ যাব বিচৰা কোনো ব্যক্তি আছে তেওঁ পৰ্টেলটো খুলিলে তেওঁ এই ধুবুৰীৰ পৰা নগাঁৱলৈ আহিব বিচৰা এই আবেদনকাৰীক তেওঁ দেখা পাব পৰ্টেলটো আৰু দুইজনৰ মাজত সংযোগ স্থাপন কৰি পেলাই তেওঁলোকে মিউচুৱেল ট্ৰেন্সফাৰৰ যৌথ যিখন আবেদন সেই আবেদনখন তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব আৰু সেইটো সম্পূৰ্ণ কৰাৰ পাছত চৰকাৰৰ ইয়াত কোনো ধৰণৰ আপত্তি নাই একে কেটেগৰী হ'লেই হ'ল কাৰণ কোনোবা নগেনৰ ঠাইত যোগেন আহিব যোগেনৰ ঠাইত নগেন যাব ইয়াত চৰকাৰৰ কোনো আপত্তি নাই গতিকে আমি মিউচুৱেল ট্ৰেন্সফাৰখিনি সমাপন কৰিম খুব সোনকালে আৰু তাৰ পাছত আমাৰ নতুন নিযুক্তিবিলাক হ'ব ভেকেন্সিৰ এগেইনষ্টে নতুন নিযুক্তিৰ দ্বাৰা ভেকেন্সিবিলাক খালী পদবিলাক পূৰণ হৈ যোৱাৰ পাছত বিশেষভাৱে যিসকলে ট্ৰান্সফাৰ বিচাৰে কোনোবা শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ব্যক্তি আছে যাৰ কোনোবা চাকৰি এটাত নিযুক্তি হৈছে ইমান দূৰ খোজকাঢ়ি অহা যোৱা কৰিব নোৱাৰে গতিকে সেই বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীয়ে বিশেষভাৱে বদলীকৰণৰ আবেদন কৰিব পাৰিব কোনোবা মহিলা দুৰ্গম অঞ্চলত আছে তেওঁৰ কাৰণেও ব্যৱস্থা আছে কাৰোবাৰ পিতৃ মাতৃ খুব সজ্জাগত দুৰাৰোগ্য তেওঁলোকেও ইয়াৰ পাছত এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোৰ পাছত তেওঁলোকে আবেদন কৰিব পাৰিব অহাকালি ৰাতিপুৱা 9 বজাৰ পৰা পৰ্টেলটো খোল খাব পৰ্টেল ৰেডি হ'ল পৰ্টেলটো লঞ্চ কৰা হ'ল আৰু পৰ্টেলত কাউণ্টডাউন আৰম্ভ হৈ গ'ল অহাকালি ৰাতিপুৱা 9 বজাৰ পৰা সকলো যি মিউচুৱেল ট্ৰান্সফাৰ বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰিব তো যোৱা চৰকাৰৰ দিনতে আমাৰ শিক্ষকৰ বদলি টিচাৰ ট্ৰান্সফাৰ লৈ পেলাই এখন নতুন আইন হৈছিল আৰু যিখন আইনৰ অধীনত এটা অনলাইন পৰ্টেলৰ যোগেদি আমাৰ টিচাৰসকলৰ ট্ৰান্সফাৰ কৰা ব্যৱস্থাটো কৰাৰ কথা ঘোষণা কৰা হৈছিল যিহেতু আমাৰ আগত তেনেকুৱা পৰ্টেল নাছিল আমি যোৱা সময়খিনিত আমি এটা অনলাইন পৰ্টেল আমি ডেভেলপ কৰিলোঁ আৰু সকলোবিলাক শিক্ষকক সেই পৰ্টেলত তেওঁলোকৰ বিতং তথ্য তাত পঞ্জীয়ন কৰিবৰ কাৰণে অনুৰোধ জনোৱাৰ পাছত আমাৰ 2,24,000 শিক্ষকে সেই পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰাইছে কিন্তু নিজৰ নাম পঞ্জীয়ন কৰালেও শিক্ষকসকলে সম্পূৰ্ণ তথ্য তাত তেওঁলোকে আপলোড কৰা নাই বা কৰিব পৰা নাই কিন্তু আধাতকৈ বেছি সংখ্যক টিচাৰে 1,30,000 শিক্ষকে তেওঁলোকৰ
ডাটা আপলোড প্ৰফাইলটো তেওঁলোকে সম্পূৰ্ণ কৰিছে আৰু কৰাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে অসম চৰকাৰে আমাৰ টিচাৰ বদলীকৰণ আইনৰ অধীনত এটা পৰিকল্পনাত শিক্ষকসকলৰ বদলি কেনেধৰণে হ'ব সেইটো প্ৰস্তুত কৰিছে আৰু সেইটো অনুযায়ী আমাৰ প্ৰথম পৰ্যায়ত যিখিনি পাৰস্পৰিক বদলি মিউচুৱেল ট্ৰেন্সফাৰ সেই মিউচুৱেল ট্ৰেন্সফাৰখিনি আমি প্ৰথম সমাপন কৰিম আৰু মিউচুৱেল ট্ৰেন্সফাৰটো এবাৰ আৰম্ভ হোৱাৰ পাছত এইটো অবিৰতভাৱে চলি থাকিব